বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম মোৰ এই চেনেলটিলে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব লৈছোঁ এটা অতি প্ৰিয় মোৰ আৰু অতি সোৱাদ লগা এটা চাটনি। তেন্তে বলক বেছি পলম নকৰোঁ আৰু এই চাটনিটো কেনেকৈ বনালোঁ চাওঁ আহক। আমাক এইখিনি উপকৰণৰ প্ৰয়োজন হ'ব। এয়া কিচমিচ আধা ঘণ্টা তিয়াই ৰাখিছোঁ আৰু এয়া তেতেলী খচি পেলাই গুটিটো এৰাই লৈছোঁ আৰু পানীত এনেধৰণে আধা ঘণ্টা তিয়াই ৰাখিছোঁ। আৰু জলকীয়া এনেকৈ ফালি লৈছোঁ আৰু পাঁচফোৰণ লৈছোঁ। চেনি লৈছোঁ 4-5 চামুচৰ জোখত আৰু তেল লৈছোঁ 2 টেবুল চামুচ। এতিয়া কেৰাহী এটা পাতি ল'ম। এই তেলখিনি ঢালি দিছোঁ আৰু এতিয়া ইয়াতে পাঁচফোৰণখিনি দি দিম। এতিয়া মই ইয়াত কিচমিচখিনি দি দিছোঁ। কিচমিচৰ পানীখিনি মই টুকি লৈছোঁ আৰু এইখিনি অলপ দেৰি এনেকৈ ভাজি ল'ম। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। নিমখটো আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে। এতিয়া চেনিখিনি দি দিছোঁ। এতিয়া ইয়াতে তেতেলীৰ ৰসখিনি দি দিম আৰু ভালদৰে এইখিনি লৰাই মেলি ল'ম। আৰু এতিয়া ইয়াত জলকীয়া দি দিছোঁ আৰু জলকীয়া দিয়ে অলপমান লৰাই মেলি ল'ম। এনেধৰণে পানীটো অলপমান শুহি যাব লাগিব। এয়া 5 মিনিটৰ পাছত পানীখিনি অলপ শুহি গৈছে আৰু অকণমান শুহিব লাগিব। এনেদৰে অলপমান লৰাই মেলি ল'ম। আপোনালোকে মন গ'লে ইয়াত জলকীয়া গুড়িও দিব পাৰে, মই দিয়া নাই, বা জালুকৰ গুড়িও দিব পাৰে। এয়া চাওক, আমাৰ পানীখিনি ভালদৰে শুহি গ'ল আৰু আমাৰ কিচমিচৰ চাটনি তৈয়াৰ হৈ গৈছে। আৰু এনেকৈ ধৰণে পাত্ৰ এটাত উলিয়াই ল'ম আৰু জলকীয়া গুড়ি ওপৰত অলপমান ছটিয়াই দিম আৰু এনেধৰণে পৰিৱেশন কৰিম। আপোনালোকে এই চাটনিটো ৰুটি, পৰঠা, ভাত যিকোনো লগতে পৰিৱেশন কৰিব পাৰে। অতি সোৱাদ লগা হয়। আপোনালোকে ঘৰত এবাৰ বনাই চাব পাৰে। আৰু আপোনালোকে বটলতো ষ্ট'ৰ কৰি ৰাখিব পাৰে। মই বনোৱা কিচমিচৰ চাটনি ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, বেয়া লাগিলে আপোনালোকে ভুলবোৰ মোক দেখাই দিব আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। আজিলৈ ইমানেই। বাই বাই।